গড়গাঁও ৰাজকাৰেঙৰ কাষত গঢ়ি উঠা অবৈধ কয়লা ডিপুৰ বিৰুদ্ধে সৰব জাতীয় সংগ্ৰামী সেনা অসম। বিগত বহু দিনৰ পৰা নাজিৰাৰ ভিন্ন প্ৰান্তত হঠাৎ গঢ়ি উঠিছে বহু অবৈধ কয়লা ডিপু। কিন্তু এই সকলোবোৰ কথা জানিও কুম্ভকৰ্ণ নিদ্ৰাত শিৱসাগৰ তথা নাজিৰা প্ৰশাসন। নাজিৰাৰ চোনপাৰাস্থিত গড়গাঁৱৰ মাজভাগত গঢ়ি উঠিছে কেইবাটাও কয়লা ডিপু। বিগত বহুদিন ধৰি এই ডিপুসমূহে প্ৰয়োজনীয় অনুমতি অবিহনে চলাই গৈছে কলা হীৰাৰ অবৈধ ৰমৰমীয়া বেয়া। লক্ষণীয় কথা যে আহোম ৰাজত্বৰ এই ঐতিহাসিক গড়গাঁৱৰ মাজত কেনেকৈ কয়লা ডিপুসমূহে প্ৰতিষ্ঠা লাভ কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে সেয়া এক ৰহস্যজনক কথা। কেৱল ব্যৱসায়িক মুনাফা লাভৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্থানীয় জনসাধাৰণৰ স্বাস্থ্য আৰু পৰিৱেশৰ কথা নাভাবি এনেদৰে গড়গাঁৱৰ ঐতিহাসিক গড়ৰ মাজত একাংশ ব্যৱসায়ীয়ে চলাই গৈছে কয়লাৰ ব্যৱসায়। এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে জাতীয় সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাই আন কিছু বিষয়ববীয়াৰ সৈতে আজি নাজিৰা মহকুমা অধিপতি আয়ুষী জৈন্যক এখন 4 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। কি ক'ব যিহেতু চোনপুৰা যি অবৈধ কয়লা খননৰ ওপৰত পৰৱৰ্তী সময়ত আমি বাতৰি পৰিৱেশন কৰিছোঁ, আজি আপোনালোকে আহি স্মাৰকপত্ৰ দিছে, কি ক'ব? না, আজি আমি জাতীয় সংগ্ৰামী সেনা অসমে নাজিৰাৰ চাব ডিভিজন অফিচাৰ শ্ৰী আয়ুষী জৈনক আমি কেইবাটাও দাবী সন্মলিত আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। মূল কথাটো হৈছে যে আপোনালোকে সকলো অৱগত আৰু আপোনালোকে জানে যে উজনি অসমত অবৈধ কয়লাৰ সৰবৰাহ, কয়লাৰ খনন, কয়লাৰ মজুতকৰণ আৰু কয়লাৰ চিণ্ডিকেটে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মাঘেৰিটাৰ পাহাৰবোৰকে ধৰি বিভিন্ন অঞ্চলৰ পৰা দৈনিক শ কয়লা ভৰ্তি ট্ৰাক শিৱসাগৰ নগৰৰ মাজমজিয়াদি পাৰ হৈ আহি এই নাজিৰা অঞ্চলৰে বিভিন্ন ঠাইত মজুত কৰে। আৰু অতি পৰিতাপৰ আৰু দুখৰ বিষয় যে আমাৰ আহোম ৰাজত্বৰ এটা সময়ৰ ৰাজধানী আহোম সাম্ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ আৰু গৌৰৱময় স্থাপত্য কাৰেংঘৰৰ চৌহদত কয়লাৰ ডিপু খুলিবলৈ অনুমতি প্ৰদান কৰা হ'ল। যিখিনি কথা ইতিমধ্যে আমি বিগত সময়ত বাৰে বাৰে কৈ আহিছোঁ, কিন্তু এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসন নিমাত, শিৱসাগৰ পৰিবহণ বিভাগ নিমাত, শিৱসাগৰ পুৰাতত্ব বিভাগ নিমাত, শিৱসাগৰ প্ৰদূষণ বিভাগ নিমাত। আৰু ইয়াৰ মূল কাৰণ এটাই যে এই অবৈধ কয়লাৰ খনন, কয়লাৰ মজুতকৰণ, কয়লাৰ চিণ্ডিকেট আৰু কয়লাৰ সৰবৰাহৰ লগত উজনি অসমৰ শাসকীয় দলৰ দুজন মন্ত্ৰী বিধায়কৰ অতি নিকট আত্মীয় জড়িত হৈ আছে। এই অবৈধ কয়লাৰ খনন, কয়লাৰ সৰবৰাহ, কয়লাৰ মজুতকৰণ আৰু কয়লাৰ চিণ্ডিকেটৰ লগত উজনি অসমৰ শাসকীয় দলৰ দুজন মন্ত্ৰী বিধায়কৰ অতি নিকট আত্মীয় জড়িত হৈ আছে। এয়াই নেকি জাতিৰ মাটিৰ ভেটিৰ কথা কোৱা, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপিৰ চৰিত্ৰ। মানুহ মৰি যাওক, সম্পদ শেষ হৈ যাওক, কিন্তু বিজেপিৰ গাত নালাগে। বিজেপিক মাথো এতিয়া টকা লাগে। আজি আমাৰ ঐতিহাসিক কাৰেংঘৰৰ চৌহদত কয়লাৰ ডিপু খুলিবলৈ অনুমতি প্ৰদান কৰা হ'ল। এয়াই নেকি চৰকাৰী কৰ্মচাৰীসকলৰ, চৰকাৰী বৰমূৰীয়াসকলৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতা। গতিকে আজি আমি জাতীয় সংগ্ৰামী সেনা অসমে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে আমাৰ পুলিন পুথাসকলে, আমাৰ পিতৃপুৰুষসকলে গঢ়ি থৈ যোৱা এই ঐতিহাসিক সম্পদৰ ওপৰত যদি কোনোবাই দালালি কৰিবলৈ হয়, যদি কোনোবাই ধ্বংস কৰিবলৈ চেষ্টা কৰে, তেনে অপশক্তিক কিন্তু উচিত প্ৰত্যুত্তৰ দিবলৈ জাতীয় সংগ্ৰামী সেনাই জানে আৰু জাতীয় সংগ্ৰামী সেনাই দিব। আৰু প্ৰদূষণ বিভাগ আৰু পুৰাতত্ব বিভাগৰ কোন অকমন্য কাণ্ডজ্ঞানহীন বিষয়াই ঐতিহাসিক কাৰেংঘৰৰ ভিতৰত কয়লা ডিপু খুলিবলৈ অনুমতি দিলে তাৰ উত্তৰ আমাক লাগিব। আমাক উত্তৰ লাগিব যে প্ৰদূষণ বিভাগ আৰু পুৰাতত্ব বিভাগৰ কোন অকমন্য আৰু কাণ্ডজ্ঞানহীন বিষয়াই কয়লাৰ ডিপু খুলিবলৈ অনুমতি দিলে তাৰ উত্তৰ আমাক লাগিব। আৰু যিখিনি কথা আমি স্মাৰকপত্ৰত আমি ইতিমধ্যে লিখিত আকাৰে দিছোঁ। গতিকে আমি
মাত্ৰ এসপ্তাহ সময় চাম যদি এসপ্তাহৰ ভিতৰত যদি শিৱসাগৰ জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নকৰে যদি নাজিৰাৰ যদি প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নকৰে যদি পৰিবহণ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে যদি পুৰাতত্ব বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি এসপ্তাহৰ পিছত শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিবলৈ আমি সাজু হৈ আছোঁ আৰু এইখনেই হৈছে আমাৰ সেই স্মাৰক পত্ৰ নহ'লে কিন্তু প্ৰতিবাদ হ'ব যে সেইটো খাটাং